দেউতা এটা কথা আছিল। কি কথা? মই মানে মাইথেৰ ঘৰত গেলো। কি মাইৰে ঘৰত যোৱা? হা সিনা তুমি মাইৰে ঘৰৰ পৰা আহিলা? নহয় মানে দেউতা যোগেশ দাহঁতৰ বৌক খুৱাব আহিব। মায়েও ফোন কৰি ক'লাক। মাইৰে ইমান কিয় ফোন কৰি থাকে? হা কিয় ফোন কৰে ইমান মাইৰে? আৰু একদম ফোন কৰা কৰি মই ভাল নাপাওঁ দা। যোগেশ দাও দিনা ঘৰকলৈকে মাতিব আহিছে, নেগলি বেয়া পাব না। তাৰ অনুষ্ঠানত যদি আমি নাযাওঁ, আমাৰ অনুষ্ঠানত কোনে আহিব কওকচোন আপুনি? আমাৰ অনুষ্ঠানত আৰু আহিব লগা নাই। জিঅ' মইনাৰ বিয়াখন আছিল, পাতি দিলো চেছ। গম পাইছা? হ'লেও আহিব পাৰে, আপোনাৰ ভোজ আহিব পাৰে। কি ভোজৰ কথা কোৱা তুমি? হা সৰু এটাৰ লগত কেনেকে কথা পাতিব লাগে তুমি নাজানো? অভদ্ৰ চালা। মই হলো এখন ঘৰৰ শহুৰ আৰু তুমি হলা ধকা নিশ্চয় ৰাখবা। যাবা খুজিছ যাওক, কিন্তু গধূলি নোহোৱাৰ আগত কিন্তু ঘৰ আহিব লাগিব। গৰুক এটা আনবা আছে।